তেনেহ'লে মা কাইলৈ ফৰ্ম ফিল আপৰ লাষ্ট ডেট পইচাটো কেতিয়াকৈ দিবি কাইলৈ লাষ্ট ডেট নেকি মই কিবাকে যোগাৰ কৰিম তই যাচোন বাৰু আজি লগৰ চবেই ফৰ্ম ফিল আপ কৰিলে মইহে সদায় সদায় লাজ পাওঁ আজি যদি পইচা দিব নোৱাৰা তেতিয়াহ'লে মই কাইলৈৰ পৰা কলেজলৈ নাযাওঁ হ'ব তই পঢ়াত মন দেচোন মই কিবাকে যোগাৰ কৰিম নহয় তই খালি পঢ়াত মন দে তইতো জানই তই মোৰ একমাত্ৰ ভৰসা দেউতাই তোক কেকুৰ পৰা পঢ়াইছোঁ কি কৰিছোঁ একোৱে খবৰ নাৰাখে খালি অকল মদ খাই খাই ঘূৰি ফুৰে হ'ব দে তই যা খোজকাঢ়িয়ে যাব লাগিব টেম্পু ভাড়াও নাই মই পাৰিম যাব নালাগে মই পাৰিম কৈছো নে মই পাৰিম কোননো ওলাই আহকচোন খুৰালে চকী গৈছো ৰ'বা এই মানুহটোৰ পৰা যে আৰু মোৰ শান্তি নহ'ল ৰাতিপুৱাই মদ উপা খাই আহিছে লাজ নালাগে হা ঘৰত এজনী গাভৰু ছোৱালী আছে গাভৰু ছোৱালী বাপেক হৈ আপুনি মদ খাই আহিছে তোৰ বাপেকৰ পইচা পৰা খাইছো নেকি যাৰ পইচাই খাইছে সেইটো কথা নহয় ছোৱালীজনী আজি কান্দি কান্দি কলেজলৈ গৈছে ফৰ্ম ফিল আপৰ কাৰণে পইচা নাই ক'ৰ পৰা এতিয়া মই যোগাৰ কৰো আপুনি বাপেকটো হৈ সেইখিনি যোগাৰ কৰিলেওতো হয় যা তোৰ লেকচাৰ শুনি থাকিবলৈ মোৰ মন নাই ৰাহুল তুমি খুৰাক ক'ৰ পৰা তুলি আনিছা বাগানৰ মাজত পৰি আছে খুইদ মই পাই পানী লৈ আহিছো ইমান গাড়ী মটৰবোৰ আহি থাকে ভয় লাগে নহয় চোৱাচোন ৰাহুল ঘৰখনত বজাৰ এটা নাই চাউল দালিৰ আজিকালি কিমান দাম হৈছে জানাই খুৰাই অকণমানো চিন্তা নকৰে কালিলৈ এতিয়া ইমানখিনি টকা মই ক'ৰ পৰা আনি দিওঁ বাৰু আজিকালিতো ল'ৰা ছোৱালী নপঢ়িলেও নহয় আৰু তাইতো মোৰ একমাত্ৰ ভৰসা চিন্তা নকৰিব খুইদ তাই ফৰ্ম ফিল আপৰ পইচাটো ময়ে দি দিম তোমাৰ পৰা ল'বলৈও মোৰ ভাল লগা নাই তথাপিও নললেও নহয় বিপদত পৰিছো যেতিয়া দিবা তেনেহ'লে তোমাক মই বাৰু ঘূৰাই দিম হ'ব বাৰু খুইদ মই আবেলি দি থৈ যাম আপোনাক বাকী খুইদ পইচাটো কিমান লাগিব 2000 টকা ঠিক আছে মই আবেলি দি থৈ যাম আপোনাক ঠিক আছে তেতিয়া মই যাওঁ দেই হ'ব দিয়া যোৱা ঠিক আছে ভিতৰলৈ আহক আপুনি মান সন্মান চব শেষ কৰিলে উঠক মই নিজে যাব পাৰিম বলক বলক শান্তি নহল আৰু এই মানুহটোৰ পৰা য'ত যাওঁ খালি ততেই অশান্তি মানুহৰ আগত নাক টান উলিয়াব নোৱাৰো ৰাস্তাইদি গলেও কব বোলে সেইজনী মদাহীৰ ঘৈণীয়েক তাতকৈ আৰু সন্মান লাগিছেনে চাওক ভালকৈ হব ঘৰখনত কি আছে কি নাই সেইবোৰ আপোনাৰ খবৰ নাই গাভৰু ছোৱালীজনীৰ বাপেক হৈও লাজ নালাগেনে মদ খাই য'তে ত'তে পৰি থাকিবলৈ বিয়া হৈ অহা দিন ধৰি মোৰ শান্তি নহল আৰু অকলে অকলে গোটেই ঘৰৰ খৰচ মাহেকৰ বজাৰ ছোৱালী টিউচনৰ ফিজ কলেজৰ ফিজ সকলোবিলাক কেনেকৈ যোগাৰ কৰি আছো মইহে জানো অকণমানো যদি চিন্তা কৰিলেহেঁতেন আমাৰ কথা কি চিঞৰি আছো হা ঘৰত বহি বহি খাই তেল ফাটিছে তোৰ যা কাম কৰগে ৰমলা ৰমলা বৰ্মা চাওঁ ইফালে আহাচোন কওকচোন বৰ্মা তোমালোকে ইমান চিঞৰ বাখৰ কৰিছা ইমান কোহাল কৰিছা দুপৰীয়া অকণমান শুবলৈ শান্তি নাই বৰ্মা জানেইচোন এখেতক দিনে ৰাতিয়ে খালি অকল মদকে খাই থাকে তোমালোকৰ কাৰণে মই ওচৰ চুবুৰীয়াৰ আগত লাজ পাওঁ এইখন এখন ভদ্ৰ মানুহৰ ঘৰ তোমালোকক যে মই ইয়াত থাকিবলৈ দিছো সেয়ে যথেষ্ট আৰু তোমালোকে 3 মাহৰ ভাড়া দিয়া নাই আজিকালি লাইট আৰু পানীৰ কথাটো জানাই গতিকে যিমান পাৰা সোনকালে ভাড়াটো দিবা
আৰু যদি ভাড়া দিব নোৱাৰা ওলাই যাবা। মই কিবা এটা কৰিম বাৰু বৰমা। হেৰি শুনকচোন, কি হ'ল আমাৰ হুলস্থুল শুনি বৰমা আহি ঘৰ ভাড়া দিয়াৰ কথা কৈছে। 3 মাহৰ ঘৰ ভাড়া দিবলৈ আছে। আপুনি কিবাকে যোগাৰ কৰিবচোন। কিমান আৰু মই অকলে অকলে কৰিম। পৰিয়ালটোৰ কথা অকণমান ভাবিব। অকল মদ ধুপা খাই আপুনি দিনে ৰাতিয়ে এনেকৈ ঘূৰি ফুৰিলে নহ'ব নহয়। ঘৰ ভাড়া দিব নোৱাৰিলে ওলাই যাবলৈ কৈছে। পৰিয়ালটো অকল মোৰেই নেকি? ল'ৰা এটাতো জন্ম দিব নোৱাৰিলে। তহঁত দুইজনীয়ে মোৰ মগজটো খাই পেলালি। চাল্লাহ। ঘৰ মাটি বিকি দিয়াটোৱে আপোনাৰ আটাইতকৈ ডাঙৰ ভুল হ'ল। নহ'লে আজি আমি এনেকে ভাড়া ঘৰত থাকিব লগা অৱস্থা নহয়। এই তই কাক কথা কৈছ হা? নিবিকি কি কৰিম? ল'ৰা এটাতো জন্ম দিব নোৱাৰিলি, ছোৱালীহে জন্ম দিলি। আৰু ছোৱালী মানুহটো এদিন বেয়া দিবই লাগিব। নিবিকি কি কৰিম? সম্পত্তি কোনে খাব? ল'ৰা এটা নাই। আজিকালি ল'ৰা আৰু ছোৱালী সমান। আপুনি সদায় সদায় তাইক তুলনা কৰি নাথাকিব। এদিন চাবচোন, পঢ়ি শুনি তাই ভাল মানুহ হৈ তাইয়ে আমাক চাব। চাব, বৰ ভালকে চাব। আৰে লাও সদায় পাতৰ তলত। অ' মা, অ' মা। অ' মাজনী, আহিলি তই? আহ। দেউতাই যে ইমান মদ খাই, ইমান লাজ পাওঁ মই। কি কৰিবি আই, সেইবোৰ আমাৰ কপালৰ লিখন। যা, মুখ হাতকেইটা ধুই লগে যা। ভাত বাঢ়ি থৈছো, ভাতকেইটা খাই ল। মই ভাত নাখাওঁ। লগৰ ল'ৰা এটা বাৰ্থডে আছিলে, তাত পাৰ্টি দিলে, খাই আহিছো। অ' হয় নেকি? হ'ব যা, তেনেহ'লে তই মুখ হাতকেইটাকে ধুই ল। মা, অহা মাহত মোৰো পাৰ্টি দিম। মোৰো বাৰ্থডে আছে নহয়। তাই, আমি হৈছো সৰু সৰু মানুহ। আমাৰ দুবেলা দুমুঠি খাবলৈয়ে চিন্তা। সেইবিলাক আমাৰ সপোন। যেতিয়া আমাৰ পইচা পাতি হ'ব, তোৰ বাৰ্থডেও বহুত ডাঙৰকে পাতিম। হ'ব এতিয়া তই যা। এই ক'ত আছ? পইচা দে মোক। কি হ'লনো? আপুনি কেলে চিঞৰি আছে বাৰু? শুই থাকিব নোৱাৰে নেকি মনে মনে? মোক পইচা দে। মই ক'ত পাওঁ সদায় সদায় পইচা আপোনাক দিবলৈ? আৰে তই ক'ত পাৱ এইবোৰ মোৰ দৰকাৰ নাই। মোক পইচা দিবলৈ কৈছো, পইচা দে। হেৰি, আপুনি অকণমান মনে মনে থাককচোন। অথনি দেখিছেনে ভাড়াৰ কথা কৈছে, ঘৰ খালী কৰিবলৈ কৈছে। এনেকৈ যদি হুলস্থুল কৰি থাকে নহয়, থাকিবলৈ নিদিব। আমি ক'ত যাম বাৰু? নাই, মই মদ নহ'লে থাকিব নোৱাৰো। মদ খাবই লাগিব। বাকীকে খাই আৰু গধূলিলৈকে যদি পইচা নাপাও, তোক চাবি কি কৰো। আকৌ আপুনি যাব নালাগে মদ খাবলৈ। অকণমান আগত খাই আহিছেহে। তই চুপ থাক। ভালকৈ থিয়ই হ'ব পৰা নাই। কিয় যাব লাগে? ঘৰত থাকক। মই মদ নোখোৱাকে থাকিব নোৱাৰো। নালাগে বুলি কৈছো নহয়, নালাগে। আপুনি বহকচোন। আকৌ এগাল খাই আহিবগে। আজি বা কি নাটকখন কৰেহি। খুৰাদেউ, এয়া লওক, মাৰি দিয়ক। মই নেখাই নেকি আৰু? এই খওক মোক। মোৰ পুৰা ফুল নিচা হৈছে। লওক দিয়া। লওক, মাৰি দিয়ক। অলপ আছে, মাৰি দিয়ক। হ'ব, এইকণ খাই দিয়ক, একো নহয়। খাম। খাই পিছত দিয়ক। খাম। খাই দিয়ক। ৰাহুল, কওক। মোৰ ছোৱালী কেৱল তোমালৈ বিয়া দি। খুৰাদেউ, মইতো তাইৰ কথা মনে মনে ভাবিয়ে আছিলো। তাইক তুমিয়ে বিয়া পাতিব লাগিব। ঠিক আছে খুৰাদেউ,
এই পইচাটো লওক ঘৰলৈ মাংস কিনি নিব নেলাগে নেকি লৈ যাওক লওক যাব দিয়া তুমি চিন্তা নকৰিবা মই আছো ন ইমান দেৰি হ'ল এতিয়ালৈকে মানুহটো নাহিলে কৰবাত বাৰু মদ খাই পৰি আছে নেকি চিন্তাও লাগে নহয় মা ৰাতি 11টা বাজিলে দেউতা এতিয়ালৈকে অহা নাই যে জানো পাই দেউতাৰনো ক'ত কি কৰি আছেগে ইমান দেৰি হৈছে ভয়ো লাগে নহয় মদ চদ খাই যদি পৰি আছে হ'ব দে তই চিন্তা নকৰিবি তই পঢ়গে যা ঠিক আছে মা ঠিক আছে আৰু এতিয়া ৰাতি বহুত হ'ল কেইটামান চোৱাচোন 11:30 ঠিক আছে মই এতিয়া গৈ থাকো তুমি যাবা ঠিক আছে এখন খাই যাওক এতিয়া মই গৈ থাকো দেই ঠিক আছে বাই বাই গুড নাইট গুড নাইট এই চাঞ্চতে তাইক মই নিজৰ কৰিব লাগিব দৰ্জা খোল ক'ত মৰিছ এই ৰাতিখন আপুনি মদ খাই আহিছে আপুনি সদায় সদায় বাৰু কিয় এনেকুৱাখন কৰি থাকে মদ খাই আহিছো কি হ'ল তোৰ বাপে ৰখাইছো নেকি হেৰি উঠক টেবুলতে ভাত বাঢ়ি থৈছো খাই পেলাই হ'ব উঠক যি আছিলে তাকে বনাইছিলো কি আছে কি নাই এতিয়াতো আপুনি খবৰ নলয় মাংস আছে নে নাই মই মাংস ক'ত পাওঁ পাবই লাগিব মাংস আনগে যা মই নহলে ভাত খাব নোৱাৰো এই ৰাতিখন বাৰু মই ক'ৰ পৰা মাংস আনো যি আছে তাকে খাওঁগে যাওক এইটো ক'ৰ পৰা আনো এইটো মোক কেলে তোক মাংস আনিবলৈ কৈছো মাংস আন নহলে মই ভাত খাব নোৱাৰো সেইবোৰ নাটক কৰি থাকিব নালাগে যাওক ভাতকেইটা খাই লওঁগে তোক মাংস আনিবলৈ কৈছো নে নাই ইমান চিঞৰ কৰি থাকে ঘৰখনত থাকিবলৈ মন নোযোৱা হৈছে গুচিহে যামগে ক'বলৈ দুখ পাইছো এৰি দিয়ক দিব লাগে কাইলৈ পৰা তই কাম কৰিবলৈ যাব লাগিব মই বৰুৱাৰ ঘৰত কাম ঠিক কৰি থৈ আহিছো কাইলৈ ৰাতিপুৱা 5টা বজাত যাবি মই বৰুৱাৰ ঘৰত কাম কৰিবলৈ নাযাওঁ আপুনি হাজাৰ ক'লেও নাযাওঁ তই যাবই লাগিব আপুনি নাজানে নেকি বৰুৱাৰ চৰিত্ৰ কেনেকুৱা বাদ দে চৰিত্ৰ মোক কেৱল পইচা লাগে বৰুৱাই মোক এনেকুৱা ফুল দিয়ে তই মোক কি দিয় কাইলৈ ৰাতিপুৱা 5:30 যাবি এতিয়া শুই থাক মনে মনে থাকচোন তহঁতি ৰাতি 12টা বজাত কি হয় ইমান হুলস্থুল তহঁতৰ কাৰণে ঘৰৰ ওচৰৰ মানুহে শান্তি নাপায় আৰু এক্সাম পাইছেহি পঢ়িবলৈও মই শান্তি পোৱা নাই আৰু দেউতা মদ খাই খাই ইমান অশান্তি দি থাক তাতকে মৰি নাথাক কিয় তই কাক কথা কৈছ চুপ থাক পঢ়ি কিতাপ ফালিবি তোকো বিয়া দিম মই অতি সোনকালে ঠিক কৰিয়ে থৈছো বাবা তোৰ নিচিনা মদাহী এটাহে চাবি তাতকৈ মই বিয়া নোহোৱাকৈ থকাই ভাল ছোৱালী তাক হাত দিব আপুনি তোৰ পাখি গজিছে তাই কেনেকৈ তুলিছো এই পাখি কাটি আছো মই কেনেকৈ ডাঙৰ কৰিছো মই জানো আপুনি নামতহে বাপে মাজনী মই বৰুৱাৰ ঘৰত কাম কৰিবলৈ যাওঁ দেউতাও ঘৰতে আছে আৰু তইও আজি ঘৰতে আছ নহয় অকণমান সাৱধানে থাকিবি বাপেৰকটো জানোৱে অকল মদ খাই থাকে ঠিক আছে মই যাওঁ দেই তই পাৰিলে ভাত পানীকেইটা বনাই থবি যোৱা মা হেৰি মই যাওঁ কামলৈ
যা খুৰাইদেউ বহিছে। ৰাহুল তুমি আহিছা ভিতৰলৈ আহ। আপোনাৰ খবৰ এটা লৈ যাম বুলি সোমালো। ঠিক আছে তুমি যোৱা ভিতৰলৈ যোৱা তাই ভিতৰতে আছে। ঠিক আছে বাইদেউ। তুমি কিন্তু দেখিবলৈ সঁচাকে বহুত ধুনীয়া দেই। ওলাই যা ইয়াৰ পৰা, ওলাই যা। আহা এপিনে আহা। যা বুলি কৈছো যা। এপিনে আহা। যা নহলে কাটি দুটুকুৰা কৰিম যা। এপিনে আহা। ওলা। বাইদেউ আপোনাৰ ছোৱালী দেখোন মোক পচন্দে নকৰে। মোক পইচাখিনি কেতিয়া ঘূৰাই? তোমাক মই পইচা ঘৰৰ পৰা দিম। তো মোক পইচাখিনি লাগিব নহয়, আপোনাৰ ছোৱালীজনীক লাগিব। ৰবা মই হিচাপ নিকাচ কৰি আছো, তাই কলেই হ'ব নেকি? ছোৱালী ছোৱালী যাবই লাগিব, তই যাবই লাগিব। ৰাহুল কওক খুৰাইদেউ। তুমি এক লৈ যোৱা। ঠিক আছে মই তোমাৰ হাতত গোটালো। ঠিক আছে ব'লা লৈ যোৱা। ব'লা। তই গৈছিলে গুচি আহিলে নে? কিয় গুচি আহিলি তই? কেলে কান্দিছ? গুচি আহিলি তই? তোক মই পঠাইছিলো নে নাই? তোৰ পাপায়ে পইচা দিব নেকি মোক? আপুনি জানি শুনিও মোক বৰুৱাৰ ঘৰলৈ পঠাইছিলে। বৰুৱাই মোক সকলো শেষ কৰি পেলালে। বাদ দে, কি শেষ কৰি পেলালে? তই যদি কাম কৰিবলৈ মই পইচা ক'ত পাম? মোক কোনে দিব? আমি দুখীয়া হ'ব পাৰো, দুখীয়া হলেও আমাৰ এটা সন্মান আছে। দুটামান টকাৰ কাৰণে ইমান তললৈ নামি মই মানুহৰ ঘৰত কাম কৰিব নোৱাৰো। মাজনী ক'ত গ'ল? তাই নাই। নাই মানে তাই ক'ত গ'ল? তাইক মই ৰাহুলৰ লগত পঠিয়াই গ'লো। কি? আপুনি এনেকুৱা কাম কিয় কৰিলে? মই মাল খাই খাই ৰাহুলক বহুত টকা দিবলৈ নিজেতো ধ্বংস হ'ল, মোকো ধ্বংস কৰিলে, লগতে আপুনি ছোৱালীজনীৰ জীৱনটোও ধ্বংস কৰিলে। ৰ'ব, তই তাৰ কথা চিন্তা কৰিব নালাগে। ৰাহুল টকা পইচা থকা ল'ৰা, ভালকে থাকিব পাৰিব। মাজনী না